নমস্কাৰ বন্ধুসকল মই গৈ আছো এতিয়া মানে লাউ খাবলৈ মানে সৰি মানে লাউখাত গৈ আছো তেজপুৰৰ কাষত তেজপুৰৰ নাপাওঁতে পায় লাউখোৱা আৰু মই আজি তাত গৈ আছো আপোনালোকক তাৰ পৰা কেইটামান মানে দুটা এটা জি পাৰো ভিডিও দিবলৈ চেষ্টা কৰিম তো মোৰ লগতে আপোনালোকও গৈ থাকক বলক আৰু বন্ধুসকল ইমান দূৰ যোৱা কথা গতিকে পেট্ৰল পাম্পত ৰখিলো আৰু ৰৈ পেলাই এতিয়া গাড়ীখনক খুৱাব লাগে আৰু আমিও সোনকালে তেতিয়াহে পাম আৰু তেতিয়াহে যাবলৈ পাম নে কি বলক ৰব পেট্ৰল ইয়াত ভৰাই ললো আৰু ভৰাই মেলি বন্ধুসকল তেল ভৰাই মেলি হৈ গ'ল এতিয়া আহি আছো আমাৰ নতুন বলক আপোনালোকক এদিনত পুরো জেগা দেখুৱাই নাই আজি দেখুৱাম বলক বন্ধুসকল ৰ'বলগীয়া হ'ল মানে বাইকৰ চকাটো পাম কম আছে তো কম দি লওঁ তাৰপিছত যাম আৰু ইয়াত দি আছে তো হাৱাটো দি লৈ আমি গৈ আছোঁ বন্ধুসকল এই দাদাজনে চেক কৰি আছে যাতে লিক চিক আছে নেকি মানে পুৰা মাৰি দিব আৰু তো এই দাদাজনে চেক কৰিছে আৰু চেক কৰি হোৱাৰ পিছত এতিয়া কিমান দেৰি লাগে বহুত দূৰ জেগা ক'ব নোৱাৰি তথাপিও মানে আমি সোনকালে পুৰা ভেজালত পৰি গ'লো দুটা লিক ওলাই গ'ল এতিয়া কি কৰিম এনে দেৰি হৈ আছে আৰু দেৰি হ'ব এতিয়া কি কৰোঁ ভেজালত বহুত ভেজাল হৈ যায় বন্ধুসকল ৰৈ এতিয়া লিক মাৰি হৈ গ'ল আৰু এতিয়া যাব লাগে বলক বহুত দেৰি ৰৈছোঁ পুৰা আধা লাগি গৈছে ভাই এতিয়া ইজাপাতে আছোঁ আৰু ৰাতি হ'বগৈ থাকে তাৰ পৰা চাই থাকা বন্ধকৰ মিউজিক নিজেই গান গাম টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত সেলফি মাৰি যাম বেলি ডুবি শ্বিলঙতে হ'ব গধূলি কলি ছোৱালীৰে মই নামিঠা মাত বগী ছোৱালীয়ে মইনা বুকুত মাৰে বজপাত তোকেনো বগী দেখি ভয়ে লাগে নাচনী কিমান গান গাম বেলিটো চাই লওঁ বেলিটো ডুবিব আৰু বেছি সময় নাই পামেই আৰু ইমান দূৰৰ পৰা মাস্কখন পিন্ধি আহিছোঁ খুলি ল'ব লাগে বহুত অশান্তি লাগি আছে মজা আৰু এতিয়া মজা বলক বন্ধুসকল খুলি ল'লোঁ মাস্ক পিন্ধি ল'লোঁ এতিয়া এই জেকেটৰ টুপি আৰু এতিয়াহে শান্তি আৰু মানে বহুত মাৰি থাকিব নোৱাৰোঁ মাস্ক এতিয়া পাইছোঁ আৰু পৰা হৈছোঁ পাম আৰু শেষত বন্ধুসকল অপেক্ষা মূৰত মানে এতিয়া আহি মেইন যিটো সোমাই যোৱা ৰাস্তা সেইখিনি পাইছোঁ আৰু এতিয়া বলক কি হয় দেখা যাওক বন্ধুসকল এই ৰাস্তাটো মই যিটো ৰাস্তাৰে গৈ আছোঁ এইটো পাৰে আছে মানুহ আৰু এইটো পাৰে হৈছে মানে বাগান আৰু অভয়াৰণ্য এইখনেই হৈছে মানে এই গোটেই এইটো পাৰে যিখিনি দেখা পাইছে জংঘল সেইখিনি গোটেইবোৰ অভয়াৰণ্য বন্ধুসকল কাকাহঁতৰ ঘৰত আহিছিলোঁ সোমালোঁ এতিয়া সোমাই পেলাই অলপ আপোনালোকক জেগা দেখুৱাওঁ বুলি ভাবি কৰি থাকিম আৰু এনেই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এতিয়া ধুনীয়া জেগা আৰু গৈ আছোঁ ক'লৈ গৈ আছোঁ ফাৰ্ষ্টে আহিয়ে মই এটা বস্তু দেখুৱাম বুলি ভাবিছোঁ মানে বস্তু ফৰেষ্টৰ ডিউটি কৰা জেগা তো কোনখিনিত কৰে আপোনালোকক দেখুৱাই দিম এটা ঘৰ ওখ ঘৰ পলক
চাওক ইমান মানে মজা আৰু আহি আছোঁ এতিয়া চাম আৰু মানে এইটো সময়ত এইখিনি জেগা হেনো জানেই অভয়াৰণ্য বুলি ক'লে চবেই জানেই। বন্ধুসকল অৱশেষত পালোঁ মানে এই ঘৰটোত উঠিম বুলি উঠিব বিচাৰিছোঁ, কিন্তু তাত থকা মানুহজনে মানে উঠিবলৈ দিয়া নাই আৰু আহিবও মানে মানা কৰিছে এইখিনিত বোলে। এইটো যিহেতু বেলি ডুবা সময় হৈ আহিছে আৰু সোনকালে যাব লাগে ঘৰলৈ, নহ'লে অচিনাকি জেগা ভাই ক'ৰবাত কিবা হৈ যাব পাৰে। বলক সেইটো মানুহজনে ক'লে মানে আহি পালোঁ বুলি ভাবিছোঁ আৰু বেছি সময় থাকিব নাপালোঁ। যিখন দেখুৱালোঁ আৰু যাব লাগিব অলপ। বন্ধুসকল যিটো ৰাস্তাৰে আহিছিলোঁ এতিয়া দুখ মনে সেইটো ৰাস্তাৰে ঘূৰি যাব লাগে আৰু মানে গধূলিও হ'ল। বলক মজা জেগা চাওক। বন্ধুসকল এইফালে আছে চাওক ধুনীয়া পথাৰ, মজা পথাৰ। আহি আছোঁ এতিয়া চাম আৰু মানে এইটো সময়ত বন্ধুসকল মই এটা কথাই বুজাব বিচাৰিছোঁ যে এতিয়া গধূলি সময়ত কিবা কিবি ওলাই এইফালেৰে আৰু অহা যোৱা কৰে, বাবু চাবু মানে হাতী অহা যোৱা কৰে, তো ফটাফট যাব লাগে সেইখিনিয়ে বুজাব চেষ্টা কৰিছোঁ, কিন্তু হাৱাতে শুনাই নাপায়, মাইক নাই, দুখীয়া ল'ৰা। বলক বন্ধুসকল মাইক নে কি হ'ল বুজাবলৈতো ভইচ অভাৰ ছিষ্টেমটো আছেই, তো সেইকাৰণে মই বুজাব চেষ্টা কৰিছোঁ, শুনা পালেও পাব, কিন্তু কাইলৈৰ পৰা ভিডিঅ' ভাল পাব। বলক বন্ধুসকল ঘূৰি ফুৰি আহি এতিয়া কাকাহঁতৰ ঘৰত ৰাতি আছোঁ আৰু থাকি মেলি এতিয়া অহাকালিলৈ লগ পাম আৰু নতুন এটা ভিডিঅ'ত। তো আজি জেগা দেখুৱাব নোৱাৰিলোৱে, তো কাইলৈ দেখুৱাম। বাই লগ পাই আছোঁ। আপোনালোকে গম পাইছিলেই যে মানে গধূলি হৈ গ'ল আমি আহোঁতে, তথাপিও অহাকালিলৈ এটা নতুন ভিডিঅ'ত মানে ভালকৈ আপোনালোকক জেগাবোৰ দেখুৱাম বুলি ভাবিছোঁ। তো অহাকালিলৈ নেক্সট ভিডিঅ'টো চাব। বাই।